জলকীয়াখিনি আমি প্ৰথমতে ভালদৰে পানীৰে ধুই চফা কৰি ল'ম। এতিয়া আমি এখন শুকান কাপোৰ নাইবা টিচু পেপাৰেৰে জলকীয়াৰ পানীখিনি টুকি ল'ম আৰু লগতে ইয়াৰ ঠাৰিবোৰো গুচাই ল'ম। এতিয়া আমি জলকীয়াখিনি এখন সৰু কেঁচিৰে সৰু সৰুকৈ কুটি ল'ম। জলকীয়া কুটোতে সাৱধান হ'ব যাতে আপোনাৰ হাতখন জলকীয়াই নুপুৰে। জলকীয়া আমাৰ কুটা হৈ গ'ল। এতিয়া জলকীয়াখিনিত ভিনেগাৰ 2 চামুচ আৰু সোৱাদ অনুযায়ী নিমখ মিহলাই ভালদৰে চামুচেৰে মিহলি কৰি ল'ম। মিহলি হ'লে আমি এইখিনি 3 ঘণ্টামান ৰ'দত শুকাব দিম। জলকীয়াখিনি আমি ভালদৰে ৰ'দত শুকাই ল'লোঁ। এতিয়া আমি গোটা ধনিয়া, গোটা জিৰা, সৰিয়হ আৰু চফ গুটি এখন কেৰাহীত ভালদৰে ভাজি ল'ম। চাব যাতে পুৰি নাযায়। এতিয়া আমি এইখিনি মিক্সি জাৰ এটাত লৈ ভালদৰে খুন্দি ল'ম। মছলাখিনি গুড়ি হৈ গ'ল। এতিয়া আমি কেৰাহী এখনত মিঠাতেল গৰম কৰি ল'ম আৰু গৰম কৰি ঠাণ্ডা হ'বলৈ দিম। এতিয়া আমি নেমুৰ ৰসখিনি উলিয়াই ল'ম আৰু এই নেমুৰ ৰসতে মছলাখিনি আৰু কটা জলকীয়াখিনি মিহলি কৰি দিম আৰু আপুনি বিচাৰিলে নিমখো অলপ দিব পাৰে। এইখিনি ভালদৰে মিহলি কৰি লোৱাৰ পিছত আমি গৰম কৰি ঠাণ্ডা কৰি ৰখা মিঠাতেলখিনি ইয়াত দি দিম আৰু সকলোখিনি ভালদৰে মিহলি কৰি চিচাৰ বটল এটাত ভৰাই 7 দিনলৈকে ৰ'দত দিম আৰু আপোনাৰ আচাৰ ৰেডি। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।